কৰোনা কালত এটি যোগাত্মক খবৰ জাগিৰোড মহাবিদ্যালয়ে পুনৰ দেশৰ শীৰ্ষ মহাবিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অন্যতম নিৰ্ভৰযোগ্য আৰু ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা সংস্থা ইণ্ডিয়া টুডেৰ 2021 বৰ্ষৰ সমীক্ষা জাগিৰোড মহাবিদ্যালয়ৰ কলা, বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাই পুনৰ সন্মানজনক স্থান লাভ কৰি জিলাখনৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে জাগিৰোড মহাবিদ্যালয় অসমৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান যিখনে তিনিওটা শাখাতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই বৰ্ষৰ ঘোষিত ফলাফল অনুসৰি ইয়াৰ কলা শাখাই 127 সংখ্যক, বিজ্ঞান শাখাই 132 সংখ্যক আৰু বাণিজ্য শাখাই 137 সংখ্যক স্থান অধিকাৰ কৰিছে। উল্লেখযোগ্য যে মহাবিদ্যালয়খনৰ বাণিজ্য শাখাই বিগত 3 বৰ্ষতে ধাৰাবাহিকভাৱে দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে ইয়াৰ গৌৰৱ অটুট ৰাখিবলৈ সক্ষম হৈ আহিছে। এইবাৰ ইয়াৰ বাণিজ্য শাখাই ৰাজ্যৰ প্ৰথম আৰু বিজ্ঞান শাখাই অসমৰ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে মহাবিদ্যালয় পৰিয়াল উৎফুল্লিত হৈ পৰিছে। শীৰ্ষ শিক্ষানুষ্ঠানৰ তালিকাত নাম উজ্বলাবলৈ সক্ষম হোৱাৰ বাবে সকলোৱে জাগিৰোড মহাবিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰীয়ে সন্তোষ প্ৰকাশ কৰিছে। হয়, আমি খুব আনন্দ প্ৰকাশ কৰিছোঁ যে জাগিৰোড মহাবিদ্যালয়ে পুনৰবাৰ দেশৰ শীৰ্ষ মহাবিদ্যালয়সমূহৰ লগত একেলগে একে শাৰীত থিয় হ'বলৈ সক্ষম হৈছে। গ্ৰাম্য এখন শিক্ষানুষ্ঠান জাগিৰোড মহাবিদ্যালয় দিল্লীৰ শিক্ষানুষ্ঠানৰ যিটো ৰেংকিং লিষ্ট তাত আমিও অন্তৰ্ভুক্ত হৈছোঁ। এইটো সঁচাকৈ গৌৰৱ কৰিবলগা বিষয় আৰু ইয়াৰ ক্ষেত্ৰত মই এই ক্ষেত্ৰত ভাবোঁ যে জাগিৰোড মহাবিদ্যালয়ৰ সমগ্ৰ পৰিয়াল, শিক্ষক, ছাত্ৰ, কৰ্মচাৰী, অভিভাৱকসকল আৰু আমাৰ সন্মানীয় পৰিচালনা সমিতিৰ সদস্যসকল আৰু স্থানীয় শুভাকাংক্ষী ৰাইজ, এই সকলোৰে শুভেচ্ছা শুভাকাংক্ষা থকাৰ কাৰণে জাগিৰোড মহাবিদ্যালয় দোপতদোপে উন্নতি কৰি গৈ আছে। এইটো ইণ্ডিয়া টুডে সমীক্ষাৰ 3য় বৰ্ষৰ ফল। আমি ইতিমধ্যে 2019 চনতো আমি কলা, বিজ্ঞান আৰু বাণিজ্য শাখাই আমি দেশৰ শীৰ্ষ মহাবিদ্যালয়সমূহৰ লগত আমি একেলগে শাৰী পুৰাবলৈ সক্ষম হৈছিলোঁ। এইবাৰ অসমৰ একমাত্ৰ মহাবিদ্যালয় হিচাপে আমি 3টা স্থান মানে কলা, বাণিজ্য আৰু বিজ্ঞান তিনিওটাই আমি দখল কৰিবলৈ সক্ষম হৈছোঁ অসমৰ একমাত্ৰ মহাবিদ্যালয় হিচাপে দেশৰ শীৰ্ষ মহাবিদ্যালয়সমূহৰ লগত। তদুপৰি অসমৰ বিজ্ঞান শাখাৰ শ্ৰেষ্ঠ মহাবিদ্যালয় হিচাপে ইণ্ডিয়া টুডে আমাক সমীক্ষাত ৰেংক দিছে। তাৰ কাৰণে মই ভাবোঁ আমাৰ মহাবিদ্যালয়ৰ শিক্ষকসকল, ছাত্ৰ ছাত্ৰীসকল বিশেষভাৱে কৃতিত্বৰ দাবীদাৰ। মহাবিদ্যালয় পৰিয়ালে সদায় ছাত্ৰ ছাত্ৰীকেন্দ্ৰিক শিক্ষা ব্যৱস্থা চলাই গৈছে। ছাত্ৰসকলক শিক্ষকসকলে নিজৰ সন্তানৰ নিচিনা ব্যৱহাৰ কৰে আৰু পৰিচালনা সমিতিয়ে আমাক প্ৰত্যেক মুহূৰ্ততে আন্তৰিক সহযোগিতাৰে আমাক কাম কৰিবলৈ সুযোগ দিয়ে। স্থানীয় ৰাইজে আমাৰ লগত যিটো আত্মীয়তা বজাই ৰাখে, এই সকলোবোৰ মিলি আচলতে এই ফল আমি পাওঁ বুলি ভাবিছোঁ। গতিকে মই এই সমগ্ৰ কৃতিত্বৰ ফল মই ৰাইজলৈ, সমগ্ৰ জাগিৰোডবাসীৰ ৰাইজলৈ, মৰিগাঁওবাসীৰ ৰাইজলৈ আৰু ৰাজ্যখনলৈ আমি উচৰ্গা কৰিব খুজিছোঁ। আমাক এই ক্ষেত্ৰত আপোনালোকৰ আশীৰ্বাদ লাগিব। আমি আশা কৰিম সকলোৱে জাগিৰোড মহাবিদ্যালয়ক দেশৰ 100খন উচ্চ শিক্ষা অনুষ্ঠানৰ ভিতৰত যাতে আমি নাম উজ্বলাব পাৰোঁ, তাৰ কাৰণে আমি পৰৱৰ্তী প্ৰচেষ্টা চলাম। আপোনালোকৰ শুভাশীষ আমি বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক আছাম।